Hello students, Learn with PH channel স্বাগতম। আমি আজি এটা ম্যাথছৰ নতুন ট্ৰিক শিকিবলৈ গৈ আছো আৰু সেই ট্ৰিকটো হ'ল বৰ্ডতে মই লিখি থৈছো শেষত 5 থকা সংখ্যাৰ বৰ্গ কৰাৰ ইজি ট্ৰিক্স। এটা বৰ্গ মানে কিছুমানে বুজি পোৱা নাই, মই ফটককে বৰ্গ বস্তু তুমি বুজি লও কি হয়। বৰ্গ যদি ইংলিছত কওঁ সেই ইংলিছ শব্দটো শুনি পেলাই বেছিভাগে বুজি পাব। বৰ্গ মানে হ'ল আমি যে সংখ্যাৰ স্কোয়াৰ কৰা বুলি কওঁ, এনেকে ধৰণৰ স্কোয়াৰ কৰা বুলি কওঁ, সেইটো অসমীয়াত কোৱা হয় বৰ্গ। এতিয়া আমি আসামিজ মিডিয়ামত পঢ়ো, গতিকে আমাক স্কোয়াৰ বুলিতো কতো নাহে, আমি বৰ্গ বুলি জানিব লাগিব। গতিকে এই বৰ্গনো কি বস্তু, যেতিয়া আমি এটা সংখ্যাক দুবাৰ দুবাৰকে সেম দুটা সংখ্যা দুবাৰকে পূৰণ কৰিম সেইটোৱে হ'ল বৰ্গ। মানে 12 স্কোয়াৰ মানে কি, এতিয়া 12 স্কোয়াৰ মানে যদি আমি 12 দুবাৰ সেম দুবাৰ পূৰণ কৰো সেইটো হ'ল 12 স্কোয়াৰ, আৰু যাক অসমীয়াত বৰ্গ বুলি কোৱা হয়। এতিয়া তাৰ বিভিন্ন ধৰণৰ কিছুমান ট্ৰিক্স আছে, আমি তাৰে আজি এটা শিকিম। আৰু সেইটো হ'ল যদি শেষত 5 থাকে, আৰু শেষত 5 থাকিলে সেই সংখ্যাবিলাকক কেনেকৈ বৰ্গ কৰা হয়। এতিয়া কেইটামান সংখ্যা মই ইয়াত লিখি থৈছো। 15 মানে 15ৰ বৰ্গ, 25 দুটা আছে মানে 25ৰ বৰ্গ, 45 দুটা পূৰণ কৰা আছে মানে 45ৰ বৰ্গ। কেনেকৈ কৰিম আমি সহজতে কৰি পেলাম। কিছুমানে কি কৰিব, এইটো দুখৰীয়া পূৰণ কৰিব, 5 5 গুণ 25, 25ৰ 5 উতলা থাকিলে 2, 5 4 গুণ 20, 2 যোগ কৰিলে 22, এনেকুৱা টাইপত কৰিব। 4 5 গুণ 20, 20ৰ 0, 4 4 গুণ 16 আৰু এফালে 2 18, এইটো টাইপত কৰিব। এইটো ধৰণৰ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আমি যদি এই ট্ৰিক্সটো জানো আমি সহজতে এবাৰতে চাই কৰিব পাৰিম যে কিমান এনসাৰটো হ'ব। এতিয়া আমি যাওঁ সেই ট্ৰিক্সলৈ, যে ট্ৰিক্সৰ কাৰণে আমি আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলো। স্কিপ নকৰাকৈ সকলোকে চালে নেক্সট টাইম আৰু এনেকুৱা ধৰণৰ শেষত 5 থকা বৰ্গ কৰা সংখ্যা কেতিয়াও আৰু পাজল নালাগে। এতিয়া প্ৰথম এইটো তোমালোকে নিজে কৰিবা সহজ, মই এটা ইয়াৰ পৰা আৰম্ভ কৰি দিছো কেনেকৈ কৰে। এতিয়া 25 আছে, 25 আছে, দুটা 25 আছে, স্কোয়াৰ কৰিব লাগে। ইয়াৰ এটা সহজ ট্ৰিক আছে। যদি আমি শেষত মানে এককৰ স্থানত 5 দেখা পাওঁ, আমি কি কৰিম, সেই 5 5 দুটা পূৰণ কৰিলে কিমান হ'ব 25, সেইটো ডাইৰেক্ট পাতি ল'ম এবাৰ। 5 5 গুণ 25। তাৰপিছত আমি মনতে এক এটা ভাবি ল'ম। ইয়াতে এক এটা ভাবি এটাৰ লগত যোগ কৰি দিম। 2ৰ লগত 1 যোগ কৰিলে কিমান হ'ব, ইয়াত 2 আছে বুলি 2ৰ লগত আমি 1 যোগ কৰিছো। যদি 4 থাকে 4ৰ লগত 1 যোগ কৰিম, যদি 7 আছে 7ৰ লগত 1 যোগ কৰিম, তেনেকুৱা ধৰণে মানে দশকৰ স্থানত যেটো থাকিব তাৰ লগত 1 এটা যোগ কৰিব লাগে। প্ৰথম কামটো হ'ল এককৰ স্থানৰ যেটো 5 5 আছে সেই 5 দুটা পূৰণ কৰি 25 লিখিব লাগে, আৰু দশকৰ স্থানৰ যেটো সংখ্যা আছে তাৰ লগত যিকোনো এটাৰ লগত 1 এটা বহাই ল'ব লাগে। বহাই লৈ পেলাই তলৰ সংখ্যাটোৰ লগত পূৰণ কৰি দিব লাগে। 2ৰ লগত 1 বহাই দিয়াৰ লগে লগে কিমান হ'ব 3, আৰু 3 দুগুণ কিমান হ'ব 6, এইটোৱে হ'ব আমাৰ ফাইনেল আনসাৰ। ঠিক তেনেদৰে আৰু এটা মই কৰি দিছো 45, আৰু চালো 5 5 গুণ 25 কৰি দিলো। তাৰপিছত কি কৈছো যে দশকৰ ঘৰত যেটো সংখ্যা আছে তাৰ এটাৰ লগত যিকোনো এটাৰ লগত 1 এটা বহাই ল'ব লাগে। কিমান হ'ব 1 কে 4 যোগ কৰিলে 5, 5 4 গুণ 20 হৈ গ'ল। এটা আমাৰ আনসাৰ। যদি বুজি পাইছা তোমালোকে নেক্সট দুটা তোমালোকে নিজে কৰা, আৰু যদি ভিডিঅ'টো ভাল লাগিছে এনেকুৱা ধৰণৰ ট্ৰিক্সৰ কাৰণে আমাৰ চেনেলটো ফলো কৰক। আমি এনেকুৱা ধৰণৰ ট্ৰিক্স দিয়ে থাকিম, আৰু আমাৰ লগত জড়িত হৈ থাকিব। চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।